Hello friends, good morning. আমি এতিয়া গৈ আছোঁ ডিমুৰীয়া কলেজলৈ। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে, ময়ো ভালেই আছোঁ। আজি ভিডিঅ'টো হাজবেণ্ডে আৰম্ভ কৰি দিছে। বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ, ঘৰৰ কিছুমান সমস্যাৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। আপোনালোকে বেয়া নাপাব। আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ। এতিয়া যাব ওলাইছোঁ আমি পঢ়া কলেজখনলৈ। অলপ কাম আছে কলেজত, যাব ওলাইছোঁ হাজবেণ্ড মই দুয়োজনে। আপোনালোকে চাই থাকিব আমাৰ ভিডিঅ'টো। কিবা ক'বা? ব'লা এতিয়া গৈ থাকোঁ আমি। লেটছ গো। মোৰ বেমাৰ হৈ আছিলে মানে, সেইকাৰণে আহিব পৰা নাছিলোঁ ইহঁতৰ দিনে। বেয়া নাপাব আপোনালোকে, মোৰ ৱাইফক ছাপোৰ্ট কৰি যাব, তাই যাতে আগুৱাই যাব পাৰে। আৰু মই মানে ওলাব সময় পোৱা নাছিলোঁ, গা বেয়া আছিল আৰু ডিউটিটো জইন কৰিছিলোঁ মানে। ভালকৈ কওঁ ধুনীয়াকৈ, তেতিয়াহে ৰাইজে ভাল পাব ন। নাই আজি প্ৰথম যে কথাই ওলাই যায়। বলক আমাৰ কলেজখন চাওঁ, আপোনালোকক দেখুৱাই আহিছোঁ আমাৰ কলেজখন। বলক। এতিয়া আমি পাম এইখন দলং, যিখন দলঙত আমাৰ জুবিনদাৰ চিলে চিলা গানটোৰ একাংশ শ্বুটিং হৈছিলে। এই আমি আহি পালোঁ এইখন দলঙতে জুবিনদাৰ একাংশ চিলে চিলা গানটোৰ শ্বুটিং হৈছিলে। এয়া আমি এইখিনি ঠাইত পালোঁ। দুইফালে ধুনীয়া ধুনীয়া সেউজীয়া গছ আছে। আমি আগতে কলেজলৈ আহোঁতে বন্ধুৰ লগত খোজকাঢ়ি অহা যোৱা কৰিছিলোঁ, হাতত চানাগুঠি লৈ, খাই ইটো পাৰে সিটো পাৰে দলিয়াই। বৰ মনোৰম দৃশ্য, ভাল লগা দৃশ্য। আগতকৈ এতিয়া ঠাইবোৰ আৰু বেছি ভাল লগা হৈছে। এই ৰাস্তাটোৰে আমি খোজকাঢ়ি কলেজ গেটলৈ অহা যোৱা কৰিছিলোঁ। কলেজ গেটলৈকে যাই কলেজত গাড়ীত উঠোঁ আৰু কলেজলৈকে খোজকাঢ়ি যাওঁ লগৰ বন্ধুৰ লগত। কি সুন্দৰ প্ৰাকৃতিক মনোৰম দৃশ্য। এতিয়া দেখাওক আপোনালোকে, দৃশ্যবোৰ চাই থাকিবই মন যায়। এনেকুৱা ধুনীয়া দৃশ্য বৰ ভাল লগা হৈছে আজিকালি। এইজনী ছোৱালী কলেজত গৈ আছে। দলংখন পাৰ হ'লোঁ। এতিয়া আমি ফিল্ড এখন পাম। এই ফিল্ডখনতে আমি আগতে ক্ৰিকেট খেলিছিলোঁ, ক্ৰিকেট খেল হৈছিল, আমি চাইছিলোঁ। বৰ ভাল লগা দৃশ্য আছে। ফাইনেলি আহি পালোঁ ডিমৰীয়া কলেজ। এইখন কলেজতে আমি পঢ়িছিলোঁ। চাই লওক, ডিমৰীয়া কলেজ ক্ষেত্ৰী। ব'লক এতিয়া ভিতৰলৈ সোমাই যাওঁ। চাওক আমাৰ কলেজখন, কিমান ধুনীয়া এটা পৰিৱেশ, সেউজীয়া চৌপাশে। ইমান যে ধুনীয়া কলেজখন, সঁচাকৈ বহুত বেছি ভাল লাগে। এইখন চাওক আমাৰ কলেজখন, ইয়াতে পঢ়িছিলোঁ আমি। চাই লওক কিমান মনোমোহা এটা পৰিৱেশ, চাৰিওফালে সেউজীয়া। সেইফালে আছে ছায়েন্সৰ ডিপাৰ্টমেণ্ট। সেই ছায়েন্সৰ ডিপাৰ্টমেণ্টবিলাকত আমি ক্লাছ কৰিছিলোঁ। সেইফালে ফিজিক্সৰ ডিপাৰ্টমেণ্ট আছে, ফিজিক্সৰ ডিপাৰ্টমেণ্টত পঢ়িছিলোঁ মই। এইটো আমাৰ হলটো হয়। বহুত স্মৃতি জড়িত হৈ আছে ইয়াতে। ইফালে আছে হলটো, তলামৰা হৈ আছে এতিয়া ফ্ৰেছাৰ্ছ বা কিবা কিবি এনেকুৱা প্ৰগ্ৰেম থাকিলে মানে ইয়াৰ হলটোৰ ভিতৰতে কৰা হয়। চাওক ডিপাৰ্টমেণ্টবিলাক আছে এইফালে, চাওক। আৰু এইফালে ক্লাছ হয়, পাছ কৰ্চবিলাকৰ ইয়াতে ক্লাছ হয়। আৰু ইয়া হৈছে
এয়া চাওক কেনেকুৱা লাগিছে কলেজত আহি বঢ়িয়া মজা অঁ এইটো ডিপাৰ্টমেণ্ট আৰু এইটো আৰু হৈছে এইটো হৈছে মই পঢ়া ডিপাৰ্টমেণ্ট এডুকেশ্যন ডিপাৰ্টমেণ্ট হয় এইটো চাওক বহুত স্মৃতি জড়িত হৈ আছে ইয়াতে বহুত ভাল লাগিছিল ছাৰহঁতৰ লগত পাৰ কৰা সময়বোৰ ফ্ৰেণ্ডবোৰৰ লগত পাৰ কৰা সময়বোৰ সঁচাকৈয়ে বহুত ধুনীয়া আছিল আজি ভিডিঅ'টো ইমানতে সামৰোঁ আৰু দেখুৱালোঁ আমাৰ কলেজখন আপোনালোকে কেনেকুৱা পালে নাজানো বাই সকলোৱে ভিডিঅ'টো চাব দেই আপোনালোকে আমাক মৰম দিব চেনেহ দিব আমি যাতে আগুৱাই যাব পাৰোঁ আৰু আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব বাই বাই